শেষত ক্ষমা খুজিলে ইউটিউবাৰ ডিম্পু বৰুৱাই। মোৰ ভুল কেতিয়াবা হ'ব পাৰে কাৰণ মই মানুহ মইতো এটা টপিকৰ ওপৰত PhD কৰি থৈ দিয়া নাই ডিম্পু বৰুৱা পৰিছে বৰ্তমান ডিপ্ৰেশ্যনত। মোক লৈ পেলাই কি হৈছে আজিকালি মানে কিবা এটা কৰিলে নিউজ চেনেলে বহুত বেছি বেয়াকৈ কয়, মানুহবিলাকে বহুত বেছি বেয়াকৈ ধৰে, মানে অলপমান মানে সেই হৈ যায়, মানে ডিপ্ৰেশ্যন টাইপ হৈ যায়। মানে আকৌ যদি ট্ৰল কৰে ভিডিঅ' বনাব এৰিব ডিম্পু বৰুৱাই। নালাগেতো আৰু লাহে লাহে বনাব বাদেই দিম আৰু বাৰু। ইউটিউবাৰগৰাকীয়ে কেতিয়া ক'ত কি ভুল কৰিছিল, কিয় আজি এনেদৰে ক'বলগীয়া হ'ল, চাওক আহক সবিশেষ। এটা কথা কওঁ, মই আজি 6 বছৰ ধৰি ডিম্পু বৰুৱা চেনেলটোত ভিডিঅ' বনাই আহিছোঁ। এইটো যদি পিছত খোলা চেনেল, ডিম্পু বৰুৱাটোৱে ফাৰ্ষ্ট আছিল। তো তাত মই কি কৰোঁ, বিভিন্ন ঠাইৰ পৰা ইনফৰ্মেশ্যন লৈ সেইখিনি অসমীয়াত বুজাই দিব চেষ্টা কৰোঁ, যিকোনো এটা টপিক। মোৰ এই 6 বছৰত তাত প্ৰায় 1000মান ভিডিঅ' বনালোঁ। প্ৰতিটো ভিডিঅ'ই তেনেকুৱা যে মই এটা ইনফৰ্মেশ্যন ক'ৰবাৰ পৰা গুগলৰ পৰা চাই হওক, বেলেগৰ ভিডিঅ' 5টামান চাই হওক, এনেকুৱাকৈ লৈ পিনে সেইটো অসমীয়া ভাষাত আপোনালোকৰ কাৰণে সহজ কৰিব চেষ্টা কৰোঁ। এতিয়া মইতো মহাজ্ঞানী নহয় যে মই চব জানিম আৰু জানি পেলাই ক'ম। এই প্ৰতিটো ইউটিউবাৰে তেনেকৈ কৰে, বিভিন্ন ঠাইৰ পৰা ৰিচাৰ্চ কৰে, বিভিন্ন ঠাইৰ পৰা লয় আৰু ধুনীয়াকৈ বুজাই দিব চেষ্টা কৰে। আৰু বুজাওঁতে কেতিয়াবা প্ৰব্লেম হ'ব পাৰে। লৱ কুশটো লাভা আৰু কুশ মানে হিন্দীত উচ্চাৰণটো মই তাতে দিলোঁ। আচলতে মই 10টামান হিন্দী ভিডিঅ' চাইছিলোঁ আৰু তাত তেনেকুৱা উচ্চাৰণ আছিল মানে। তো মই লৱ কুশ অসমীয়াটো মই বাৰু আগতে আইতাহঁতে কৈছিল, হ'লেও মানে অলপ কনফিউজন হৈ গ'লোঁ যে এনেকুৱা কওঁ নেকি। আৰু সেইটোৰ কাৰণে ইমান ডাঙৰ নিউজে ইমান বেয়া বেয়াকৈ মোৰ ওপৰত ভিডিঅ' বনালে। গোটেই ভিডিঅ'টো ইমান মই ধুনীয়াকৈ বনাব চেষ্টা কৰিলোঁ, গোটেই ভিডিঅ'টো ইমান ইনফৰ্মেটিভ, মানে ইমান এই 12 মিনিটৰ ভিডিঅ', কিন্তু গোটেই ভিডিঅ'টোত কোনো কাৰো সেই নকৰিলে, জাষ্ট সেই 2 ছেকেণ্ডৰ এটা প্ৰনাউন্সিয়েশ্যন। নাজানো মোক লৈ পেলাই কি হৈছে আজিকালি, মানে কিবা এটা কৰিলে নিউজ চেনেলে বহুত বেছি বেয়াকৈ কয়, মানুহবিলাকে বহুত বেছি বেয়াকৈ ধৰে, মানে অলপমান মানে সেই হৈ যায়, মানে ডিপ্ৰেশ্যন টাইপ হৈ যায়। মানে ভৱিষ্যতলৈ কিয় মোৰ ভুল কেতিয়াবা হ'ব পাৰে কাৰণ মই মানুহ মইতো এটা টপিকৰ ওপৰত PhD কৰি থৈ দিয়া নাই যে সেই টপিকটোৰ ওপৰতে মই ভিডিঅ' বনাওঁ। যে মই ধৰক এক্সাম্পল এটা টপিক আৰু যিকোনো খানাৰ ওপৰত মই PhD কৰি থৈ দিছোঁ আৰু মই খানাৰে ভিডিঅ' বনাওঁ, তেতিয়া হয়তো মোৰ ভুল নহ'ব পাৰে। কিন্তু মোৰ কাম হৈছে অসমীয়া ভাষাত ধুনীয়াকৈ বিভিন্ন ঠাইৰ পৰা उतना पैसा आपका उतने पे मल्टीप्लाई होता जाएगा। मान लीजिए आपने 500 रुपीज यहाँ पर इन्वेस्ट करें और ये 4x पे चला गया तो आपका पैसा 500 रुपीज से 2000 रुपीज हो जाएगा। ইনফৰ্মেশ্যন কৰি পিনে এটা টপিকৰ ওপৰত কথাটো বুজাই দিয়া, তো মানে অলপমান ভুলত অনলি ভুলটো, বাকী ইমান ভিডিঅ'ত আছে, অনলি ভুলটো চাই পিনে কিয় ইমান মানে হাংগামাৰ সৃষ্টি কৰে। মইতো এইটো ঠিক কৰিও দিছোঁ ধুনীয়াকৈ পিছত, কিন্তু বহুত বেয়া লাগে। কাৰণ চাওক, মই থাইলেণ্ডত আহি ইয়াৰো ভিডিঅ' বনাইছোঁ সদায়। এই প্ৰায় 6 বছৰ মোৰ জীৱনটো কেনেকুৱা হৈছে জানেনে? আপোনালোকে দেখে চাগে যে মই থাইলেণ্ডত আহি খানা খাই এনজয় কৰি আছোঁ, আজি ঘৰিয়ালৰ মাংস চালোঁ, আজি কিবা খালোঁ, কিন্তু মই আজি এই 6 বছৰে এটা ট্ৰিপো চাগে মই অপেন মাইণ্ডত কৰিব পৰা নাই। প্ৰতিটো সময়ত মোৰ এইটো টেনশ্যন থাকে যে মই নেক্সট কি ভিডিঅ' দিম, মই নেক্সট কি কণ্টেণ্টৰ ওপৰত ভিডিঅ' বনাওঁ, কোনটো ষ্টাইলত বনালে, এইফালে ডিম্পু বৰুৱা চেনেলটো আছে তাতে মই কি বনাওঁ, তো অলপ কেতিয়াবা হৈ যায়। তো কি ক'ম আৰু যদি বনাব নালাগেতো আৰু লাহে লাহে বনাব বাদেই দিম আৰু বাৰু ডিম্পু বৰুৱা চেনেলটোত বা এইবিলাক চেনেলত। কিন্তু মই মানে বিচাৰোঁ মানুহৰ কিবা লাভ হওক মোৰ ভিডিঅ' চাই। মই আৰু চাওক, মই কিছুমান কথা ভাবিলোঁ, বেয়া নাপাব, কাৰণ উপায় নাই, যদি এইবিলাক নকৰোঁ মই পাগল হৈ যাম, মোৰ দিমাগটো খাৰাপ হৈ যাব। যে মোৰ 2টা চেনেল আছে, ডিম্পুজ ব্লগ আৰু ডিম্পু বৰুৱা। আপোনালোকে আজিলৈকে দেখিছিল মই ডিম্পুজ ব্লগ চেনেলটোতো মই পূৰা কণ্টেণ্টৰ ওপৰত এটা কণ্টেণ্ট ফ'কাছ কৰি ভিডিঅ' বনাওঁ, তাত ইনফৰ্মেশ্যন দিব। কিন্তু লাহে লাহে যদি মই ভাবিছোঁ যে মই ইমান যদি মাথা মাৰিব লগা হয় মই পাগল হৈ যাম, তো আপোনালোকে ভাল কণ্টেণ্ট, ভাল কিবা ডিম্পু বৰুৱা চেনেলটোত পাব। ডিম্পুজ ব্লগত নৰ্মেল এনেকুৱা ভিডিঅ' পাব। ডিম্পুজ ব্লগ কণ্টেণ্টত আশা কৰি প্লিজ নাচাব, সেইটো নৰ্মেল এটা, চবেতো আৰু কণ্টেণ্ট নালাগে, চবকতো আৰু সেই নালাগে, ইনফৰ্মেশ্যন নালাগে, এণ্টাৰটেইনমেণ্টৰ কাৰণে কিছুমানে চায়। তো ডিম্পুজ ব্লগটো মোৰ এনেকুৱা হ'ব আৰু ডিম্পু বৰুৱাটো মোৰ তেনেকুৱা বিভিন্ন টপিকৰ ওপৰত ভিডিঅ' বনাই থাকিব চেষ্টা কৰিম। কাৰণ যদি মই এইটো নকৰোঁ না, মই পাগল হৈ যাম মানে, কাৰণ তেতিয়া মানে ভুলবিলাক বেছি হ'ব। কোনফালে মই মাথা মাৰিম? এজন মানুহ না মোৰ লগত কিবা পিছত টিম